প্ৰেমালাপত ব্যস্ত হৈ আছে। ৰাধাই সুধিছে যে কানাই, তুমি ইমান ক'লা, কিন্তু মই দেখোন বগা আৰু দেখিবলৈ ধুনীয়া। তুমিনো কেলে ইমান ক'লা হ'লা? মোক তুমি ক'বা নেকি তুমি কিয় ক'লা হ'লা? আৰু ঠিক একেভাগী প্ৰশ্নকে কংসয়ো ভাগিন কৃষ্ণক কৰিছিল যে কৃষ্ণ, সম্বন্ধত মই তোৰ মামা, কিন্তু মইতো বগা, তোৰ পিতৃ বসুদেৱ, দৈৱকী মোৰ ভগ্নী তোৰ মাতৃ, কিন্তু সকলো দেখোন বগা, তথাপিতো তই দেখোন বৰণটো ক'লা, কথাটো মই বুজা নাই। ঠিক একেভাগী প্ৰশ্নকে যশোদায়ো সুধিছিল যে কৃষ্ণ মোৰ প্ৰাণৰ পুতলি, তোমাৰ পিতৃ নন্দ আৰু মই মাতৃ যশোদা, বৰণটো দেখোন বগা, কিন্তু তুমি যে ক'লা, কথাটো কি? জগতৰ ঈশ্বৰ কৃষ্ণ গোসাঁইয়ে প্ৰত্যেককে উত্তৰ প্ৰদান কৰিলে। ৰাধাক ক'লে যে ৰাধা, তুমি যে মোক সুধিছা মই ইমান ক'লা তুমি বগা কিয়? শুনা ৰাধা, মই যদি ক'লা নহ'লো হয়, জগতত তোমাৰ সৌন্দৰ্যতা প্ৰকাশ নাপালেহেঁতেন। তোমাৰ সৌন্দৰ্যতা জগতত প্ৰকাশ কৰিবৰ বাবে, তোমাক ধুনীয়া কৰিবৰ বাবে মই ক'লা হৈ গ'লো। এইটো হ'ল জগতৰ ঈশ্বৰ কৃষ্ণ গোসাঁই ৰাধাৰ প্ৰতি উত্তৰ। আৰু কংসক উত্তৰ প্ৰদান কৰিছে, প্ৰশ্ন কিন্তু একেভাগেই যে মামা, মই ক'লা তুমি বগা এইবিলাক বাদ দিয়া, যিহেতু মই তোমাৰ প্ৰাণ বৈৰী, মই তোমাৰ কালান্তক যম, মোৰ হাতত তোমাৰ মৃত্যু অনিবাৰ্য, গতিকে তুমি যেতিয়াই যেনেকৈয়ে মোৰ ফালে দৃষ্টি নিক্ষেপ নকৰা কিয়, তুমি মোক সকলো সময়তে সকলো ফালৰ পৰা পলাই দেখি থাকিবা, কিয়নো তোমাৰ মৃত্যুদাতা হ'লো মই। আৰু নন্দ যশোদাক ভগৱন্ত পুৰুষ ঈশ্বৰ কৃষ্ণদেৱে উত্তৰ প্ৰদান কৰিলে যে হে মাতৃ যশোদা, যি সময়ত মই এই পৃথিৱীত অৱতৰণ হৈছিলোঁ, তোমাৰ গৃহত মই জন্ম গ্ৰহণ কৰিছিলোঁ, সেই মুহূৰ্তত দোৰঘোৰ আন্ধাৰ আছিল, গাজনি ঢেৰেকনি শিল বৰষুণ আদিৰে বতৰ বেয়া কৰি ৰাখিছিল। কিন্তু যি সময়ত মই জন্মগ্ৰহণ কৰিছিলোঁ, সেই সময়ত তুমি কিন্তু নাক বজাই শুই আছিলা। মোৰ ফালে তোমাৰ দৃষ্টি দিবলৈ সময় নাই, তুমি টোপনিত লালকাল। যে তোমাৰ গৃহত, তোমাৰ গৰ্ভত এটি দেৱ শিশু জন্মগ্ৰহণ কৰিছে, সেই দেৱ শিশুক আলপৈচান ধৰিব লাগে তুমি, কিন্তু তাৰ বিপৰীতে তুমি টোপনিত লালকাল। সেই মাতৃ, পৃথিৱীৰ সমস্ত আন্ধাৰবিলাক আহি মোৰ শৰীৰত সোমাই পৰিল, সেইকাৰণে মই ক'লা হৈ গ'লো মা। এইটো হ'ল জগতৰ ঈশ্বৰৰ প্ৰত্যেকগৰাকী প্ৰশ্নকৰ্তা ব্যক্তিৰ প্ৰতি উত্তৰ। অৰ্থাৎ আমি ইয়াৰ পৰা বুজিব লাগিব যে ভাগৱত এনে এক গ্ৰহণ শাস্ত্ৰ যে মাগন্তা জনক দেই ফলদান। আপুনি মই জীৱ আত্মাই পৰম আত্মাৰূপী প্ৰভু ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱৰ পৰা যি যেনেকৈ আপুনি মই কৃপা নিবিচাৰোঁ কিয়, ভগৱন্ত পুৰুষে সেই জীৱক তেনেধৰণে কৃপা বৰ্ষণ কৰিব। অৰ্থাৎ ভাৱেই হ'ল ভক্তি, ভাবিলেই ভগৱন্তক পায়। কিন্তু কেনেকৈ ভাবিম,
এইটোৰ ওপৰতে নিৰ্ভৰ কৰিব এটি জীৱ আত্মাক ঈশদত্তই ঈশ্বৰ পুৰুষে কেনেকৈ কৃপা কৰিব। সেইকাৰণে আপুনি মই যিহেতু জীৱ আত্মা, পৰম আত্মা, ঈশ্বৰ কৃষ্ণদেৱৰ সন্তান একোজন, গতিকে আমাৰ কৰ্ম, আমাৰ ধৰ্ম, আমাৰ আচাৰ, আমাৰ আচৰণ, আমাৰ নীতি, আমাৰ নিয়ম কেনে হোৱাটো উচিত, এই কথাটো আপুনি মই জানিবলৈ, বুজিবলৈ চেষ্টা কৰাটো অতীৱ প্ৰয়োজন। কেনেকৈ? যি ধৰণে ৰাতিপুৱা শুই উঠাৰ লগে লগে এখনি আইনাৰ সন্মুখত আপুনি মই নিজৰ শৰীৰটো দৰ্শন কৰোঁ, যে কিচকিচিয়া কলা চুলিকেইচান বগা হৈছে নেকি, সুন্দৰ ডালিম গতীয়া দাঁত কেইটা লৰিছে নেকি, কলা দাগ পৰিছে নেকি, সুন্দৰ যৌৱন